আজি বিয়াখননো কেনেকে খাওঁগে, বিয়াখন নেখালে কথাটো বৰ বেয়া হ'ব। ইমান মৰমত মাতি থৈ গৈছে বিয়াখনলে। কেনেকে যাওঁ, কি উপায় কৰোঁ মই তাকেহে ভাবি আছোঁ। একেবাৰে বিমূৰত পৰিছোঁ। পদুমী, পদুমী ঐ, তই ইয়াত কি কৰি আছ? মই তোক বিচাৰি তহঁতৰ ঘৰলৈ গ'লোঁ। তহঁতৰ মায়ে ক'লে এই ঘৰত নাই। মই ভাবিলোঁ তইনো ক'লৈ যাবি। এইফালেকে গুচি আহিলোঁ তোক পাওঁ বুলি। হয়, তোক ইয়াতে পালোঁ দেখোন। ভালে হ'ল দে। মই এই বিয়া এখনলৈ যোৱা কথা পাতিবলৈকে আহিছিলোঁ তোৰ ওচৰলৈ। ইয়াতে পাতোঁ দে। বিয়াৰ কথাকেহে মই ভাবি আছোঁ। তই বিয়াৰ কথা পাতিবলৈ আহিছ যদি ভালে হ'ল দে। তেতিয়াহ'লে বিয়ালৈ যাবি নে নাযাৱ কচোন? গ'লেওনো কেনেকৈ যাবি? মই বিয়াৰ কথাকে ভাবি আছোঁ। যাব লাগিব আকৌ বিয়াখনলৈ। নগ'লে কথাটো বৰ বেয়া হ'ব নহয়। তই যাবি নে নাযাৱ কচোন? মই তোক লগ ধৰিবলৈ আহিলোঁ। গজানক লগ ধৰিলোঁ। সি তেতিয়াই যাম বুলি ক'লে। লগ ধৰা হ'ল বাৰু দুদিনমান। সি মোলৈ আজি এতিয়া বিয়াৰ দিনাখন ফোন এটাও কৰা নাই, খবৰ এটাও লোৱা নাই। মই সি যাবনে নাযায় ভাবি আছোঁ। তাৰপৰা তাৰ একো খবৰ খাতি নাই। খবৰ খাতি নথকা দেখি মই ভাবিলোঁ পদুমীৰ ওচৰলৈকে যাওঁ। তাৰপৰা তহঁতৰ ঘৰলৈ গৈ আৰু সেয়া তোক ঘৰত নাপালোঁ, ইয়াত পাইছোঁ। এতিয়া কচোন বিয়ালৈ যোৱাৰ কথা পাত। বেলেগ কথা পাতিবলৈ এতিয়া সময়ে নাই। দিন মোৰ ছুটিলৈ আহিছে। দিন ছুটিলৈ আহিলে মানে সময়বোৰ পটককৈ গুচি যায় যে। সেইকাৰণে বিয়াৰ কথা পাত, বিয়ালৈ যোৱাৰ কথা পাত। কেতিয়াকৈ যাওঁ কচোন? মই প্ৰায় ওলায়ে আছোঁ আৰু। বিয়ালৈ যাব লাগিছিলে। এতিয়া যোৱাৰ কথা ভাবি আছোঁ। হয়, লগ এটা পালেওনো কেনেকৈ ইমান দূৰ খোজকাঢ়ি যাবি? তোক লগ পালোঁৱে বাৰু। খোজকাঢ়ি যাবলৈও মানে বহুত ভাবিব লাগিব। বহুত দূৰ নহয়। ৰাস্তা পদূলি সেইবোৰ একো ভাল ৰাস্তা নহয়। গাড়ী মটৰ এখনৰ সুবিধা নাই। এনেকৈ কেনেকৈ বিয়া খাবিগৈ বাৰু? তয়ে কচোন। এতিয়া মনটোৱে ক'লে কিটো হ'ব? মই সাহসে কৰিব পৰা নাই। কেনেকৈনো যাওঁ, কেনেকৈনো খাওঁ বিয়াখন। নগ'লেও কথাটো বৰ বেয়া হ'ব। পদুমী চা, সেইবোৰ কথা এতিয়া ভাবি নাথাকিবি। ৰাস্তা পদূলি যেনেকুৱাই নহওক বিয়াখন খোৱাটো খাবগৈ লাগিবই। এতিয়া সেইবোৰ ভাবি থাকি সময়বোৰ পাৰ কৰি গৈ থাকিলে নহ'ব। তই ওলা, ব'ল বিয়ালৈ যাওঁ, বিয়াখন খাই আহোঁগৈ। গজেন যায় নাযায় সেইটো সি তাৰ কথা আৰু। তয়ে ময়ে গুচি গ'লে আকৌ গজেনে কিজানি বেয়া পাব। গজেনক যেনেকৈ নহ'লেও খবৰ এটা কৰিব লাগিছিলে। সি কৰিবলৈ কিজানি তাৰ ফোনত ৰিচাৰ্জো নাথাকিব পাৰে বা মাকো যাব পাৰে। সি যায় নে নাযায় এতিয়া। সি যোৱা হ'লে ভাল আছিলে, আমি তিনিটা গুচি গ'লোহেঁতেন। এতিয়া সি তোক খবৰ নকৰিলেই নহয়। তহঁতি ইয়াত কি কথা পাতি আছ? মই বিয়ালৈ যামকে ওলাই গৈ ৰৈ আছোঁ। চাৰ্ট পেণ্ট জোতা মোজা এইবোৰ চা ধুনীয়াকৈ পিন্ধি আছোঁ বিয়ালৈ যামকে। মই ভাবিছোঁ তই যাবি আৰু তই এতিয়ালৈকে দেখোন যোৱাই নাই। কেতিয়া ওলাবি, কেতিয়া যাবি? মই আৰু সেইদিনাই কথা পাতিলোঁ। মই কথা মতে কাম আৰু মোৰ। মই সেইকাৰণে কথা যেনেকৈ পাতিছিলোঁ তেনেকৈ ওলাই কৰি বহি আছোঁ। তই সপাই আহি ইয়াত কথা পাতি আছহি। বিয়ালৈ যাবি নে নাযাৱ কচোন? গজেন চা, তই যে তেনেকুৱা কথা নকবি দেই। মই যে তোক আৰু উলিয়াই গৈ বহাই থোৱা নাই আৰু। তই মোকতো আজি খবৰ এটা কৰিব লাগে কমচে কম। মই যাওঁ নে তই যাৱ নে কোনো সিদ্ধান্ত নহ'লেই। সেইদিনাখন যেনেকৈ পাতিলোঁ মই ভাবিছোঁ তই যাবি নে নাযাৱ মই একো ধৰিবই পৰা নাই। সেইটো কাৰণে মই এই ওচৰলৈ আহিলোঁ। পদুমীক বোলো তই যাবি নে নাযাৱ বিয়ালৈ। মই এই ওচৰলৈ লগ ধৰিবলৈ আহিলোঁ তোৰ খবৰ খাতি নথকা দেখি। এতিয়া আহিলি ভালে হ'ল আকৌ। এতিয়া আমি তিনিটা গুচি যাওঁ ব'ল। ভালে হ'ল, আমি এতিয়া তিনিটা গুচি যাওঁ ব'ল। আমি পাতিছোঁ যদিও মই তোৰ কথা ভাবি আছোঁ, গম পাৱনে গজেন? গজেনো যোৱা হ'লে ভাল হ'লহেঁতেন। কিজানি আমি দুটা গুচি গ'লে গজেনে বেয়া পাব। মই ইয়াক কৈছোঁ তোৰ কথা। হ'ব বাৰু দে, ব'ল এতিয়া গৈ থাকোঁ তিনিটা বিয়ালৈ। পিছে গজেন তই খোজকাঢ়িব পাৰিবি নে ইমান দূৰ? আধা বাটত গৈ আকৌ আমাক বিহু নেদেখুৱাবিগে তই। তোৰ কথা মই জানো আকৌ। মই সেইকাৰণে তই নাযাৱ বুলি ভাবিছিলোঁ আকৌ। তই যে বেছি খোজকাঢ়িব নোৱাৰ। তই আকৌ কেলে কৈছ তেনেকে? মই বিয়ালৈ যাম বুলিয়ে ভাবি আছোঁ আকৌ। এতিয়া যাব পাৰিম কাৰণেহে ওলাই আহিছোঁ। মই আকৌ তোক আধা বাটত কি বিহু দেখুৱামগে? ব'ল, একো বিহু নেদেখুৱাওঁ ব'ল। নহয়, তোৰ লগত সেইদিনাখন যে আৰু এখন বিয়ালৈ বেলেগ এদিনা এখন গৈছিলোঁ কেইদিনমান হ'ল। তই যে হৈ আধা বাটত বহি আছগে যে যাবলৈ নোৱাৰি। ইমান দূৰ খোজকাঢ়িব নোৱাৰোঁ বুলি কৈছিলি যে মোক সেই কথাটো মনত আছে কাৰণেহে তোক কৈছোঁ এতিয়া। কথাটো কোৱাৰ কাৰণে বেয়া নাপাবি। এতিয়া যাব পাৰিম বুলি কৈছ ভালহে, আমি তিনিটা গুচি যাম এতিয়া। ব'ল।
পাৰিব বল সেইবোৰ এতিয়া বাটত তৰ্কাতৰ্কি নকৰিবিগে আকৌ তহঁতি একো নহয় তিনিটা লাহে লাহে খোজকাঢ়ি গৈ থাকিম কিমান দেৰি লাগিব আৰু পদুমি চা মই যে কেতিয়াও কাজিয়া কৰি নাথাকো ইহে মোৰ লগত খুব কাজিয়া কৰি থাকে ই যে মোৰ লগত ইমান দন কৰে তই গম পাইছনে এতিয়া চাগে বাটতো কাজিয়া কৰিবগে নেকি মোৰ লগত ঠিক নাই মইতো ইমান বেছি খৰকে খোজ কাঢ়িব নোৱাৰো লাহে লাহে গৈ থাকিম বুলি কৈছ যে মই সেইটো কাৰণে ওলাইছো আৰু বল একো নহয় মোৰ লগত তই কাজিয়া নকৰিবি আকৌ দেই গজেন চা মই যে তোৰ লগত তেনেকে কাজিয়া কৰি নাথাকো দেই তই এতিয়া ইমান মিছা মাত নামাতিবি বল একো নহয় বল মই কাজিয়া নকৰো নহয় বল লাহে লাহে খোজকাঢ়ি গৈ থাকো বল কাজিয়া নকৰিবি বল তেনেহলে তহঁতি এতিয়া ইমান ডাঙৰ ল'ৰা হৈছ কিহৰ কাজিয়া কৰি থাক মই আছো নহয় মই তহঁতৰ কাজিয়া ভাঙি দিম বল আৰু কাজিয়া লাগিবলৈ নালাগে নহয় ইমান ডাঙৰ ল'ৰা হৈছ তহঁতি এতিয়া ডাঙৰ ল'ৰাই কাজিয়া কৰে নেকি বল মিলি জুলি তিনিটা গৈ থাকো বিয়ালে বল পদুমি আমি তিনিটা গৈ থাকো বল আই সৈকেইটা বহুত দূৰতে থাকি আহিলে মই দেখোন বহুত আগবাঢ়ি আহিলো আইও ইমান ভাগৰ লাগিছে কঁকালটো টনটনাই গৈছেগে এনেই কঁকাল বিষ এতিয়া বিয়া খাবলৈ গৈ আৰু চুটুকা পাই গৈছো আৰু দেই আইও গতি অকণমান বহিহে লওঁ পাই পদুমি তই দেখোন বহি ললিহি আগ ধৰি আহি আমাক এৰি থৈ আহিলি তই ইমান পাছ পেলাই থৈ আহিলি মোৰ ইমান ভাগৰ লাগিছে আইও গজেনকহে কৈছিলো এতিয়া ময়ে চুটুকা পাই গৈছো গজেনটো বহুত দূৰতে থাকি আহিলে বিয়া খোৱা মজা ওলাই গৈছেগে মোৰ দুইটাই মোক অকলে এৰি থৈ গুচি গল দেখিলা এহেঁতৰ লগত নহাই ভাল আছিলে দুইটাই আৰাম কৰি বহি আছেগে ময়ো অকণ বহি লওঁগে দেই নোৱাৰিছো আৰু তহঁতি মোক কিয় এৰি থৈ আহিলি মোকনো বাৰু তহঁতি এৰি থৈ আহিব লাগে নে মই অকলে আহি আছো ইমান ভাগৰ লাগিছে ময়ো অকমান বহি লওঁ দেই তাৰপাহে যাব পাৰিম আৰু বহি ল অকমান বহি নললে কেনেকে যাবি ইমান গৰম কেলেনো আহিছিলো বিয়াখন খাবলে আৰু কেনেকে খোজ কাঢ়িবি বহুত দূৰ আছে নহয় আইও কিহে পালে আজি আমাক বিয়া খাও মজা পাই গৈছো গোটেইকেইটাই হ'ব দে এতিয়া ভাগৰৰ কথা চিন্তা কৰি নাথাকিবি গৈ লওঁ বিয়াত এগালমান খাই দিবিগে ভাগৰৰ কথা পাহৰিয়ে যাবিগে ইমান মিঠাই চাগে খুৱাব মিঠাই দুটামান তই বেছিকে খাই দিবি ময়ো খাম বিয়া ঘৰ কেতিয়াকে পাওঁ ঠিকেই নাই এইটোৰ খালি খোৱাৰ ধান্দা খাবই লাগিব নোখোৱাকে থাকিম নেকি বিয়া ঘৰত ইমান দূৰ কষ্ট কৰি গৈছো কোনে বুজিব আমাৰ দুখবোৰ ইমান দূৰ খোজকাঢ়ি গৈছো ৰাস্তাটো ভাল হোৱা হলেও আছিলে ইফালে বেয়া সিফালে বেয়া ইমান বোকা পানী ফালি আহিছো আমি এতিয়া আমাক তাত মিঠাই নিদিলে হ'ব নেকি তইও খাবিগেচোন তই খাৱ নে নাখাৱ চামচোন তোক বিয়া ঘৰত যি উলিয়াই তাকে খাম আকৌ কেলেনো নাখাম ইমান দূৰ খোজকাঢ়ি গৈছো ভোকে পিয়াহে পামগে লগত পানী বটল এটাও নানিলো তই এনেকে নকবি যি দিয়া মই তাকে খাম তোৰ গতে এতিয়া ৰাস্তাতে খাওঁকে থকা নাই নহয় হ'ব দে তহঁতি কাজিয়া আৰম্ভ কৰিলি আৰু হ'বচোন দে যি উলিয়াই তাকে খাবিগে এতিয়া মনে মনে বহি থাক অকমান ভাগৰ মাৰ এতিয়া কাজিয়া কৰি থাকিলে তহঁতৰ ভাগৰ মৰিব নেকি আৰু বেছিহে ভাগৰ লাগিব একদম বিয়া ঘৰত গৈ বহিমগে এইবাৰ এতিয়া অকমান বহি লওঁ তাৰপৰা আৰু ক'তো নৰওঁ একেবাৰে বিয়া ঘৰত বহিমগে যি উলিয়াই তাকে তহঁতি মনে মনে খাবি আকৌ তাতো কাজিয়া নকৰিবিগে তহঁতি মোৰ তহঁতৰ আগত মানে কিনো কওঁগে জানো পাই কাজিয়া লাগিলে হ'ব দে পদুমি তই চিন্তা কৰি নাথাকিবি তাত কাজিয়া নকৰোগে নহয় আমি আমাৰো মান সন্মান বোলা বস্তুটো আছে নহয় তাত কেলে কৰিমগে কাজিয়া নকৰোগে চাবি আকৌ নকৰিবিগে এতিয়াও নকৰিবি কাজিয়া তই এতিয়া লাগিব খুজিছিলিয়ে পদুমিয়েহে ভাঙি দিছে কাজিয়াখন থ নালিয়া মই কাজিয়া লাগিব খোজা নাই সেয়া চা পদুমি মোক আকৌ নালিয়া বুলি ক'লে চা ইয়াত এতিয়া বহি থাকিলে তহঁতৰ কাজিয়া ডাঙৰ হ'ব বল আকৌ যাওঁ বল ভাগৰ মৰিলে আৰু বল আইও মই অকমান বহিহে লৈছোহি মই এইবাৰো আগবাঢ়িলো এতিয়ানো অকলে বহি কি কৰিম সেইকেইটা বহুত দূৰণিতে আছে বিয়া ঘৰলৈ আহিছো এতিয়া ঘৰত বিয়ানামৰ ৰিহাৰ্চলো কৰি নাহিলো যদিহে বিয়ানাম গাবলগীয়া হয় তেতিয়ানো কি গান গাম মনলৈ একো নাহিবই এতিয়াই অকমান আওৰাই চাওঁচোন বাৰু মনলৈ পটককে নাহেই নহয় গানবোৰ মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ
হাতে জোৰে কৰিলো আহে। আৰু প্ৰথমতে সজাওঁতে গাব, হেৰি সজোৱা আগতো গা ধুৱাওঁতেও গায়। আমি বাৰু গা ধুৱালে পাওঁগে নে নাপাওঁগে ঠিকেই নাই। গা ধোৱাৰ পাছত কাপোৰ সলাওঁতে গাব লাগিব। নহয়, গা ধুৱাওঁতে গাব, মাহো গেলোৱা হালধিও গেলোৱা ঐ ৰাম গেলোৱা নাদৰে পানীহে ছাতে শুকোৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ সলাব পাৰিহে আগে দিয়া পাছে দিয়া আগে দিয়া পাছে দিয়া পঞ্চ আয়তিয়ে কি ৰাম ৰাম পঞ্চ আয়তিয়ে দুৰ্বা ঘাটৰ পানী আনি দুৰ্বা ঘাটৰ পানী আনি আই দেউৰ মূৰত দিয়া কি ৰাম ৰাম আই দেউ মূৰত দিয়া। এই হ'ব আৰু খৰিকেইটা পালেহি দেখোন, ওচৰে চাপি আহি আছে। এতিয়া নেগাওঁ আৰু থক। হেৰি নহয়, আপোনালোকক কথা এটা কওঁচোন এইখিনিতে। আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাইনে বাৰু? যদিহে নাই চোৱা চাবচোন বাৰু। আমাৰ ভিডিঅ'বোৰত আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ আমাৰ ভিডিঅ' চাইছে সেইসকলে ছাবস্ক্ৰাইবটো কৰিবই, তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'বোৰ পাব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো টিপি অল কৰি দিব, তেতিয়াতো আমি দিয়া লগালগ আপোনালোকে পাব আৰু তেতিয়া চায়ে থাকিব পাৰিব। সেইটোকে কৈ থলোঁ, ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। আকৌ এবাৰ কৈ দিছোঁ। তই কেতিয়াবাই আহি বহি আছহি হপায়। আমাৰ ইমান লাহে লাহে খোজ কাঢ়িছোঁ আমি, ইমান দূৰ কেনেকেনো যাওঁ মই তাকেই ভাবি আছোঁ। সেইটো ক'ৰবাতে থাকি আহিলে, তাক মই পিছ পেলাই থৈ আহিছোঁ। ইমান তাৰ বৰ বৰ কথা, এতিয়া পিছে সিহে থাকি আহিলে, মই জিকি গৈছোঁ। মই অকণমান বহি লওঁ দেই, ভাগৰ লাগি গৈছেগৈ। মই কেতিয়াবাই আহি বহি আছোঁহি, আহি লৈ অকণমান বিয়া নামো অকণমান গালোহি। তাত কিজানি গাবলগীয়া হ'বও পাৰে, গাবলৈ পাওঁ বা নাপাওঁ অকণমান আওৰাই লৈছোঁ আৰু ইয়াতে। বহি ল, তইও অকণমান বহি ল, ময়ো বহি লৈছোঁ। অকণমান জীয়াই সদায়হে যাব পাৰিম, সি ক'ৰবাতে থাকি আহিলে হপায়। তাক চুটুকা দিওঁ বুলিয়ে দিছোঁ। মই খুব খৰকৈ গুচি আহিলোঁ নহয়। সি লাহে লাহে আহি আছে, তাৰো ভৰি বিষাইছে বুলি কৈছে সি। হয়তো আহি আছে, পাবহি এতিয়া। আইও পদুমিও মোৰ লগত আজি গজেন জিকি গৈছে। মই হাৰি গৈছোঁ আজি, ভবাই নাছিলোঁ ই যে ইমান ঘৰতে খোজ কাঢ়িব। আজি মোকো চেৰ পেলাই থৈ আহিছে। আইও ইমান ভাগৰ লাগিছোঁ, বিয়া খোৱা মজা পাই গৈছোঁ। আইও কেতিয়া পাওঁ লাগিছে বিয়া ঘৰ। অকণমান বহি লওঁ দেই, ভাগৰটো ভালকৈ মাৰি লওঁ এইবাৰ, তাৰপৰাহে বিয়া ঘৰ ওলামগৈ। অকণমান বহি লওঁ, তাৰপৰা গোটেইকেইটা এইবাৰ একেবাৰে বিয়া ঘৰতহে বহিমগৈ। আৰু তহঁতক আকৌ এবাৰ কৈছোঁ মই দেই, তাত আকৌ কাজিয়া একো নকৰিবিগৈ দেই। এই পদুমিজনী যে এইজনী, তাই অন্য কথা নাই, খালি কাজিয়া কৰা কথা। ক'তনো আমি কাজিয়া কৰিছোঁ? আমি তিনিভাগে আহি আছোঁ আঁতৰে আঁতৰে। ক'ত কাজিয়া কৰিছোঁ? নকওঁগৈ, তই চিন্তা নকৰিবি। একেবাৰে বিয়া ঘৰত ধুনীয়াকৈ বহি খাই বৈ পাৰিলে আহিম, নোৱাৰিলে আজি থাকি দিম। ঘৰলৈকে ফোনটো কৰি দিম গোটেইকেইটাই। যদিহে থাকিবলগীয়া হয় থাকিম আৰু, কাইলৈ ৰাতিপুৱা আকৌ গোটেইকেইটা একেলগে গুচি আহিম। ব'ল এতিয়া যাওঁগৈ ব'ল, এনেকৈ বহি থাকিলে নহ'ব আৰু, ভাগৰি ওলাওঁগৈ আৰু বিয়া ঘৰ, নহ'লে উপায় নাই। কাজিয়া নকৰ যদি ভাল কথা আকৌ, ভাল ল'ৰা হবি তহঁতি। কাজিয়া নকৰে নহয় ইমান ডাঙৰ ল'ৰাই, সেইকাৰণে ভাল হ'লে ভাল লাগে। ব'ল এতিয়া যাওঁ, বিয়া ঘৰলৈ যাওঁ। একেবাৰে বিয়া ঘৰত এইবাৰ সোমাওঁগৈ আৰু তাৰপৰাহে তাতহে বহিম আৰু ৰভা তলতে। ব'ল।